हेलो मोर चेनेलर नतुन एटा भिडिओत आपलोक पुनरबार जनाइছো स्वागतम आरु एतिया बेसे 12:30 बहुत देरिके व्लगটো आरम्भ কৰিছো আজি হৈছে ডিব্ৰুগড় আমাৰ লাষ্ট ডে আমাৰ আজি ৰাতি 8:55 ট্ৰেইন আছে আমি বাদিপুৰ ষ্টেচনৰ পৰা যাম চাপৰমুখৰলৈকে চাই থাকক আৰু আমি আজি কেনেকৈ কি কৰো ক'ত যাও গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকক আৰু এতিয়া আমি কৰি আছো পেকিং এয়া মনটো কেনেকুৱা লাগিছে পেকিং কৰিবলৈ পাই মিক্স ফিলিং কানিছ নেকি নাই কানাই আৰু সব হৈ গৈছে দুখ লাগিছে নেকি বুলো আকৌ মোক অকমান দুখ লাগিছে এটাই দুখ লাগিছে আকৌ গেলা গৰম দালে উঠি যাব লাগিব বৰ গৰম আমাৰ নগৰ এতিয়া দেৰি নকৰো পেকিং চেকিং বিলাক কৰি লওক আৰু 1টা বাজিলে এতিয়া আমি লাঞ্চ কৰিম লাঞ্চ কৰি মানে অলপমান ওলাই যাম ওলাই গৈ ইয়াতে মিঠাই বৰ টেষ্টি পায় গতিকে যাওঁ দুটামান মিঠাই আনিব পাৰো নেকি ঘৰলৈ কাৰণে দেৰি নকৰো ডক্টৰ চাই থাকক কোনে আছে নেকি ন ইমান শান্ত হৈ আছে ছোৱালীজনী ইমান কিয় শান্ত হৈ আছা তুমি ভাল ছোৱালী ন তাই ভাল ছোৱালী ন তুনো ভালে ছোৱালী একেনে শান্ত হৈ আছে মোবাইল যে নেচাই 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 সোৱানে নুচা মোবাইল ইমান ধুনীয়াকে বনে বনে তাই ইমান একো নাজানে যে মুখখন চাইছো নাই বল ওলাইছো আৰু বহুত দুখ লাগিছে আইবি আকৌ লগ পাম বহুত দিনৰ পিছত বহুত দুখ লাগিছে ন ইয়েছ ইমান দুখ লাগিছে নাই লাগিছে ইমান দিনৰ পিছত আহিছে আৰু ইমান জলদি গুচি কিয় গৈছা কি কৰিবা আৰু উপায় নাই আৰু এতিয়া বাজিছে 7:30 আমি আমাৰ ট্ৰেইন আছে 8:55 তো যাবলৈ ওলালো আৰু এতিয়া যাবগে তাই মোৰ ওপৰত খংটো চাওক বাই বাই চক চোৱা আকৌ এফালে এবাৰ ঐ চোৱা কি হ'ল ক'ত যোৱা তুমি ঐ মোক কি নামাতা হা মোক নামাতা কাপোৰ চাপোৰ নিপিন্ধাকে ওলাইছে চা যাবলৈ যাবি নেকি বল বিয়া আকৌ কপালত থাকিব লাগিব ন যাও দে বাই বাই কান্দি নাথাকিব আকৌ আহিমেই নহয় বাই বাই কান্দি আছে বাই আহিবি পাৰিব ন থৈ আহিবলৈ বলক বলক ধুনুকে কাপোৰ পিন্ধিবা ধুনুকে স্কুল যাবা মই কোনে কৈছে তোমাক মই ভাল নাপাওঁ কোৱাচোন তোমাক কোনে কৈছে আমাৰ মন কৰা ঠাণ্ডা নলগাবি বাই বাই দিয়া আকৌ বাই আৰু লগ নাপাম ন মজা অহা নাই ন আমি যামগৈ এতিয়া আমি যামগৈ ঘৰলৈ তোমাৰ মনত পৰিব নাই আমালৈ এয়া আমি ডিব্ৰুগড় বাণীপুৰ ষ্টেচন পালোহি আৰু আমাৰ ট্ৰেইন ৰখি আছে আমাৰ কাৰণে দেউতা ক'ত বহি আছে দেউতা বহি আছে এইফালে দেউতাও বহি আছে মই বহি আছো এহে আচল নহয় আৰু আৰু ইয়াত আহিব নহয় কৈ দিয়া আকৌ ইয়াত আহিব আমি ট্ৰেইন পালোহি ন বাবিবা কি কৈ আছে কথা মন চন বেয়া গাও বেয়া পানী খলনি হৈ গ'ল এতিয়া আমি চাওঁ বলো ৰাজধানী এক্সপ্ৰেছৰ টয়লেটটো ভাল নহ'লে আমি কেনেকৈ যাব পাৰিম ন গতিকে চাই লওঁ টয়লেটবিলাক
ভালে টয়লেটটো আপোনালোকে ইউজ কৰিব পাৰিব যদি দিল্লী যাব বিচাৰে মই বাৰু গুৱাহাটীত চাপৰমুখলৈহে যাওঁ ইমান ইউজ কৰিবলগীয়া নহয় বাৰু আৰু এইটো হাত চাত ধুব পাৰিব এতিয়া আমি গৰম গৰম কফি একাপ খাই আমাৰ যাত্ৰা আৰম্ভ কৰোঁ লাহে লাহে আমাৰ ট্ৰেইনখন এৰিছে আৰু এয়া চলি গৈ আছে লাহে লাহে এতিয়া আমাৰ প্ৰতিজন যাত্ৰীকে তেওঁলোকৰ ফালৰ পৰা এনেকুৱা এটা পেকেট দিছে য'ত এখন টাৱেল আৰু দুখন বেডশ্বীট আছে আৰু এখন ব্লেংকেট আৰু গাৰু আগতেই দি দিলে আৰু পেকেটটোত অনলি বেডশ্বীট আৰু টাৱেল আছে আৰু এতিয়া আমাৰ ৰাতিৰ খানা আহি গ'ল চাই লওক কি আছে আমি খাই লওঁ ৰসগোল্লা দাইল চিকেন দেখাত খানাখিনি বহুত টেষ্টি যেনে লাগিছে খাই ৰিভিউটো লাষ্টত দিম আমি গুড মৰ্ণিং এতিয়া আমি আহি পাইছোঁহি কামপুৰ চাপৰমুখ পাম এতিয়া অলপ পোহৰ হৈছে এতিয়া বাজিছে চাৰে 4:30 আমি আহি পালোহি চাপৰমুখ পাপা ৰখি আছে এতিয়া পাপাৰ লগত আমি ঘৰলৈ যাওঁ আৰু লাষ্টত যে কৈছিলোঁ মই খানাৰ ৰিভিউটো দিম বুলি খানা বহুত টেষ্টি হয় ৰাজধানী এক্সপ্ৰেছৰ খানা সঁচাই বহুত বেছি টেষ্টি হয় আপোনালোকে সদায় গ'লে ট্ৰেইনৰ পৰাই খাব পাৰিব এতিয়া আমি ঘৰৰ অভিমুখে গৈ আছোঁ চবৰে মুখ শুকাই গৈছে ৰাতিটো জাৰ্ণি কৰি গাও বেয়া হৈ গৈছেগৈ ঠিক আছে তেনেহ'লে আৰু বেছি দীঘল নকৰি ভ্লগটো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভ্লগটো চাই ভাল লাগিছে তেনে লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এভৰিথিং কৰি দিব আৰু